নমস্কাৰ, মই আজি আলু ভাজি বনাম। এই আলুখিনি দীঘল দীঘলকৈ কাটি লৈছোঁ। এতিয়া ভালদৰে টেপত 2-3 বাৰ কৰি ধুই ল'ব। এতিয়া আমি আলুখিনি এখন থালত ভৰাই ল'ম, যাতে আলুখিনিত পানী নাথাকে। গেছটো জ্বলাই ল'লোঁ। এতিয়া ইয়াতে দিছোঁ ৰিফাইন তেল। তেল অলপ সৰহকৈ দিব লাগিব, তেতিয়া আলুটো সুন্দৰকৈ ভাজ খাব। গেছটো বঢ়াই দিলোঁ, তেল গৰম হৈ গৈছে। এতিয়া আমি আলুখিনি অলপ অলপকৈ ভাজিম। আলুখিনি সঘনাই লৰাই থাকিব, যাতে আলুখিনি ৰঙা পৰি নাযায়। আলু ভাজি সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পায়। অৱশ্যে ময়ো পাওঁ, মোৰ ডায়েবেটিছ থকাৰ কাৰণে খাব নোৱাৰোঁ। এতিয়া মোৰ ল'ৰাৰ কাৰণে বনাইছোঁ। আপোনালোকক বনাই দিব, আপোনালোকৰ ল'ৰা ছোৱালী নিশ্চয় ভাল পাব। এয়া চাওক, আলু সিজি গৈছে। এতিয়া আমি আলুখিনি এখন থালত এখন টিচু পেপাৰ পাৰি আলুখিনি দিয়ে থ'ম, যাতে এক্সট্ৰা তেলখিনি টিচু পেপাৰখনে শুহি এতিয়া আকৌ আমি অলপ আলু দি ভাজিম। এনেকৈ গোটেই আলুখিনি ভাজি ল'ব। এয়া চাওক, আমি গোটেই আলুখিনি ভাজি ল'লোঁ। এতিয়া আমি এটা বাতিত আলুখিনি ভৰাই গোটেই আলুখিনি এটা টিনত ভৰাই দিম। আলুখিনি এতিয়া মই অলপ সময়ৰ কাৰণে ঠাণ্ডা হোৱালৈকে ফ্ৰিজত ভৰাই থ'ম। আধা ঘণ্টামান সময় থ'লেও হ'ব। আধা ঘণ্টামানৰ কাৰণে আপোনালোকে ফ্ৰিজত ভৰাই থ'ব, ঠাণ্ডা হ'ব কাৰণে। এয়া আলুখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া মই অলপ অলপকৈ আকৌ ভাজিম। আলুখিনি মচমচীয়া হোৱালৈকে ভাজিব, সঘনাই লৰাই থাকিব, ৰঙচুৱা হ'বলৈ নিদিব। সঘনাই লৰাই থাকিব আৰু মচমচীয়া হৈছে নাই চাব। আলুখিনি সঘনাই লৰাই থাকিব। চাওক, আলুখিনি মচমচীয়া হৈ গৈছে। তেতিয়া আকৌ এখন থালত কিদৰে টিচু পেপাৰ পাৰি গোটেই আলুখিনি ভাজি ল'ব। এয়া আলুখিনি চব কি ধুনীয়াকৈ মচমচীয়া হৈ গৈছে। এতিয়া আমি এখন প্লেটত অকণমান নিমখ, অলপ চাট মছলা, আপোনালোকে জালুকৰ গুড়ি বা মেগী মছলাও দিব পাৰে। মেগী মছলা সৰু ল'ৰা ছোৱালীয়ে ভাল পায়। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ এনেকুৱা নতুন নতুন ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।